অফিচিয়েল চেনেললৈ আপোনাৰ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে ভাল। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি মানে আমি এঠাইলৈ ফুৰিবলৈ যাম, সেয়ে এতিয়া আমাৰ মা আৰু ধুন ৰেডি হৈ আছে। মইতো ৰেডিয়েই। মানে আজি আমাৰ লগত আমাৰ জেঠাইৰ ল'ৰা দুইটা যাব। সেয়ে তেনেহ'লে আহক আৰম্ভ কৰো আজিৰ এই বিশেষ ভিডিঅ'টো। যাবা ন? কাৰ লগত যাম আমি? জেঠু গাড়ীত যাম ন? আমাৰ জেঠাইহঁত আহি পাই গ'লহি। আজি আমাৰ লগত মোৰ জেঠু, ধন মা আৰু জেঠাই আৰু জেঠাইহঁতৰ ডাঙৰটো ল'ৰা। মানে মোক মায়ে এতিয়া তেলৰ পেকেট দুটা আনিবলৈ পঠিয়াইছে। এতিয়া লৈ আনো ব'লক। এয়া হ'ল নগাঁৱৰ বৰঘাট বাইপাছ। ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আজি ধুন বহুত হেপী ন? মানে আমাৰ জেঠাই সৰুটো ল'ৰাৰ নাম হ'ল জিগলু, মানে তাৰ নিক নেম হ'ল জিগলু, আৰু জেঠাই ডাঙৰটো ল'ৰাৰ নাম হ'ল দৰ্শন। বন্ধুসকল, এইকণতে আমি অলপ ৰেষ্ট লৈছোঁ, মানে অলপ ৰখিছোঁ। এইকণ ৰহা হয় নেকি? ৰহা হয় হ'বলা। মানে আচলতে আমি দেওশাল মন্দিৰলৈ গৈ আছোঁ। মানে ইয়াতে আমি অলপ ৰেষ্ট লৈছোঁ আৰু মানে দেউতাহঁতে কিবা কিবি কিনিছেও। তেনেহ'লে দিয়ক কণ্টিনিউ কৰোঁ আমাৰ ট্ৰিপটো। বন্ধুসকল, এতিয়া আমি পাই গ'লোহি দেওশাল মন্দিৰ। এতিয়া সোমাই যাওঁ ব'লক। মন্দিৰৰ ভিতৰ ভাগ খুবেই সুন্দৰ লাগিছে। খুব সুন্দৰ পৰিৱেশ। চেনেল খোলা। এয়া হ'ল দেওশাল মন্দিৰৰ ভিতৰৰ ভাগ। আৰু এইপিনে ধুন ফটোশ্বুটত লাগিছে। প্ৰথমবাৰ ভয় খাই গ'ল ধুনলে। এইটো কিবা খাই আছে। আমি ভিতৰলৈ সোমাই আহিলোঁ।
এই ভিতৰতে ৰখা আছে চেনিটাইজাৰ অকণমান দি আছে থেংক ইউ বান্দৰটোৱে প্ৰসাদ লৈ গ'ল আকৌ এইটোও আহিছে কিবা এটা লৈ যাব চাগে পৰাখিনি খাই আছে বান্দৰ কাৰণে সাৱধান দে লৈ গৈছে একদম ভিতৰৰ পৰিৱেশ দেওশাল মন্দিৰৰ এতিয়া এটা মই পাৰক চুম বুলি ভাবিছো এটোকে চুম আৰু দিও বহুত ভয় খায় এয়া হল ডাস্টবিন কেংগেৰু চাচা ডাস্টবিন আৰু বহুতখিনি বস্তু আছে আহক দেখুৱাই যাম আপোনাক চেণ্ডেল এবাৰে দেখুৱা হাই বাই মন্দিৰটোৰ পিছপিনে কিমান সুন্দৰকৈ এটা পাহাৰ আছে চাওকচোন এয়া হ'ল জোতা চেণ্ডেল ৰখা ঠাই এয়া লিখা আছে জোতা চেণ্ডেল ৰখা ঘৰ ইয়াতে বনভোজ খোৱা ঠাইও আছে এপিনে বনভোজ খাব পাৰি বহুত ডাঙৰ ঠাই এখন আছে মানে জাগিৰোডতে আমাৰ জেঠাই এজনীও আছে আমি তালৈকে গৈ আছো এতিয়া যাওঁ এতিয়া আমাৰ কনফিউজন হৈছে জেঠাই এজনী ঘৰ ক'তনো আমি মানে বুজা নাই এইকণতে আছে ন কনফিউজ হয় হয় ইয়াৰ আগৰবাৰ আমি তেনেকৈ আহিছিলোঁ নহয় এয়া পালোহি আৰু দিয়ক যেন তেন পালোহি আৰু দিয়ক মানে আগতে জেঠুৱে নগাঁও পেপাৰ মিলত কাম কৰিছিলে আৰু এতিয়াতো পেপাৰ মিল বন্ধই কিন্তু জেঠুহঁত এতিয়াও পেপাৰ মিলৰ কোৱাৰ্টাৰতে থাকে এয়া হ'ল আমাৰ জেঠু আৰু এয়া হ'ল আমাৰ জেঠাই জেঠাইহঁতে কিমান সুন্দৰকৈ ঘৰটো সজাইছে আপোনালোকক দেখুৱাই আছোঁ ৰ'ব আমাৰ জেঠাইৰ চিকেন বিৰিয়ানী বনাই হৈ গ'ল এতিয়া খাই লওঁ আৰু দিয়ক চিকেন বিৰিয়ানী নে কি নাজানো হ'লেও খাই লওঁ আৰু দিয়ক বন্ধুসকল এতিয়া আমি ভাত পানী খাই বৈ যাবলৈ ওলাইছোঁ আৰু দিয়ক মানে অলপ ৰেষ্টটো ল'লোঁ
এতিয়া অলপ যাওঁ আৰু এতিয়া সকলোৰে ফটোশ্বুট হৈ আছে জেঠাই বাই ৰাজা দাদা বাই জেঠু বাই বাই বন্ধুসকল আমি মানে আহি থাকোঁতে এতিয়া বিষ্ণু মন্দিৰ পাইছোঁহি ইয়াত দৰ্শন কৰি যাওঁ ন এয়া হ'ল শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ এয়া হ'ল শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ গেষ্ট হাউচ ইয়াতে আমাক অলপ বহিবলৈ দিছে মানে ৰেষ্ট ল'বলৈ দিছে আৰু ইয়াতে মানে চাহ তাহ বনাব নেকি চাহ বনাব ন ইয়াতে হে গাইজ গুড মৰ্ণিং আজি হ'ল নেক্সট ডে টুডে ইজ দ্য নেক্সট ডে বিকজ মই কালি মই ভিডিঅ'টো এণ্ড কৰিব নোৱাৰিলোঁ সেয়েহে মই এতিয়া ৰাতিপুৱা এণ্ড কৰিছোঁ ভিডিঅ'টো কালি দেওশাল মন্দিৰলৈ গৈ খুবেই ভাল লাগিলে মানে ৰাতি হৈ গ'ল সেয়েহে মই এতিয়া মানে কি ৰাতিকৈ মই ইমান হেৰি কৰিব নোৱাৰিলোঁ এণ্ডটো কৰিব নোৱাৰিলোঁ তাৰপিছত মানে ভাগৰো লাগিলে যিহেতু শুই দিলোঁ আহি পেলাই সেয়েহে এতিয়া মই ব্লগটো এণ্ড কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক এটা কৰি দিব আৰু চেনেললৈ যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অলপ ছেট কৰি দিব যাতে মই ভিডিঅ' আপলোড দিলে আপোনালোকে পাই যায় তেনেহ'লে আজিলৈ মানে ধন্যবাদ আপোনাৰ দিনটো শুভক আপোনালোকক পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত তেনেহ'লে আজিলৈ মানে ধন্যবাদ আপোনাৰ দিনটো শুভক থেংকছ ফৰ ৱাচিং বাই